ল'ৰা ছোৱালী উঠ বেলি দুপৰীয়াকৈ শুই থাকিবলৈ আহিছোঁ। সূৰ্যগ্ৰহণ লাগিব এতিয়া। সোনকালে খাই বৈ ল'লো। 9টাৰ পৰা 3টা বজালৈকে বোলে একো এটা মুখত দিব নোৱাৰিবি দেই। কৈ থ'লো মই। উঠিলে এতিয়াই উঠি সোনকালে খাই বৈ লওঁ। মাজনীও মানে ৰাতিপুৱা ইমান চিঞৰ বাখৰ কৰি থাকে নহয়। উঠিছোঁ। এই মানুহজনী বৰ চিঞৰ কৰি থাকেও ৰাতিপুৱাই। উঠি মেলি কিবা খাই বৈ লওঁ। 3টা বজালৈকে পানী এটোপালো দিব নোৱাৰো। কৈ থ'লো। ব'ৰা চাহকণকে দিয়া। কি চাহ খাওঁ কৈ দে। ভাত বনাই থৈছোঁ, ভাত খাই লৈ যোৱা। সূৰ্যগ্ৰহণ লাগিব এতিয়া। চেলফি এখনকে তুলি লওঁ। আজি য়োগা ডে নহয়, ইনষ্টাগ্ৰামত দিব লাগিব। খালে সকলো ওলাইছে। আজি তই সূৰ্যগ্ৰহণ বুলি ক'ব নোৱাৰ। বাহিৰলৈ যাবলৈ আহিছ, বেমাৰ মাতি আনিবলৈ আহিছ। কেপিয়াতো খাবলৈ পোৱা নাই, মইহে জানিছোঁ। কোনো দৰকাৰ নাই। 3টা বজালৈকে এই ঘৰত বাকী এটাও মিলিব নোৱাৰিব। মা আজি কেক এটা বনাওঁ, ফাদাৰ্ছ ডে ন। কি হ'ল কি কৰি তই? খালি আজি সূৰ্যগ্ৰহণৰ দিনা তোক কেক বনাবলৈ উৎপাত লাগিছে। আজি ফাদাৰ্ছ ডে দিনাও একো এটা ভালকৈ খাবলৈ পোৱা নাই। কি দিন আহে। খাবলৈ নাপায় আজিয়ে মৰিম যেনহে লাগিছে। আজিহে ৱৰ্ল্ডৰ চবতকৈ দীঘল দিন হ'বলৈ পালে। ক'তো ওলাই যাব নোৱাৰি, গান এটাকে শুনো আৰু। ব'ৰা চাহ একাপকে দিয়া। খাওঁ অকল।